ओके गाइस आमी ढेकियाजुली मेन रोडर पर बातासिपुर रोड फाले सोमाई आहिलो यार पर स्वर्गपुरी गया किमान दूर आछे नाजानो तो गई आसो लाहे लाहे चाइ थाকক आपनालोके आरो आमी टोटल 6 जन गई आसो दुजन बाइक आरो स्कुटी লৈ আগত গল এই কিটা আমাৰ লগৰ কিটা ভিডিও বনাই আছে তার চ্যানেলৰ লিংকটো মই দি থম চাই লবা আপোনালোকে একদম ধুনীয়া পৰিৱেশ পুৰা নেচাৰেল কোনো পলিউশন নাই এনেকৈ আমি সানডে ৰাইড মাৰি থাকো মাজে মাজে তো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো দবাই ল'ব আমি ঘূৰিব যোৱা ভিডিঅ'খিনি আপোনালোকে পাই যাব মিছ নকৰিব তেতিয়াহ'লে देवबरिया बजार देखिबले पाइছে আপোনালোকে ढेकियाजुली रोड ट्रेन स्टेशन আৰু আহি এটা সৰু মৰু তিনিআলি এটা পালো সো ইয়াৰ পৰা আমি ৰাইট সাইডে যাব লাগিব এতিয়া সো বলক আমি গৈ থাকো গৈ আছো গাঁৱৰ ভিতৰে দি সবকে খুদি আহি আছো নাজানো চিনি নাপাওঁ ফাৰ্ষ্ট টাইম আহিছো আহি পালোহি আৰু অলপ দূৰ আছে এয়া চাওক নদী অৰুণাচলৰ পৰা বৈ অহা নদী এইটো এতিয়া আমি ওয়াটাৰ ক্ৰসিং কৰিব লাগিব আৰু ৰখাই দিও মিনিট ৰখাই দিও এতিয়া মোৰ স্কুটিহে ফাঁচি যায় নেকি এটোহে প্ৰবলেম নাই না ফাঁচে আমাৰ ডিও রাইডার আৰু এক্টিভা রাইডার ওয়াটার ক্রসিং কৰি আহি আছে মিনি লাদাখ ওয়াটার ক্রসিং আমি মিনি লাদাখৰ ওয়াটাৰ ক্রসিং কৰি আহিলো ভাল লাগিলে চাইছে আপোনালোকে ভিডিঅ'ত সব ফালে কহুৱা বন নামি দিওঁ ভাই
এনেকুৱা লাগি আছে চিধা চিধি গৈ আমি পাহাৰতে সোমাই যাম নেকি। চাওক না কি ধুনীয়া চিধা ৰাস্তা, আৰু ৰাস্তাৰ লগতে পাহাৰ লাগি আছে। আছা অৰুণাচলৰ পাহাৰ আহি পালোঁ। কেমেৰাত চাগে ভালকৈ অহা নাই, জুম কৰি দিছোঁ অলপ। ইয়াৰ পৰাতো ভালকৈ চাই পাই আছোঁ তাৰ বেজখিনি। ইয়াৰ পৰা দুটা ৰাস্তা আছে, কোনটো ৰাস্তা যাব লাগে নাজানো। চ' আমি ৰাইট ফালে যাওঁ। ত' দাদাজনক সুধিলোঁ ৰাইট ফালে ইপিনে যাব দিছে। তেওঁ আমাক এতিয়া লৈ গৈ আছে। অ'কে গাইজ, সুধিছিলোঁ মানুহ কেইজনমানক, ক'লে ইয়াৰ পৰা আৰু 5 কিলোমিটাৰ আছে আৰু বহুত দূৰ আহিলোঁ। কমচে কম 30 কিলোমিটাৰমান সোমালোঁ ঢেকিয়াজুলিৰ পৰা এতিয়ালৈকে। আহিয়ে পোৱা নাই, গৈয়ে পোৱা নাই। তেওঁ চাই থাকক। वाओ, क्या नज़ारा है भाई साहब, क्या ही नज़ारा है यहाँ से। আহি 40 কিলোমিটাৰমান সোমালোঁ এতিয়ালৈকে ষ্টাৰ্টিং পইণ্টৰ পৰা আমাৰ। যেন আহি পালোহি। এই দেখিছে আপোনালোকে পাহাৰ ওচৰত আহি পালোঁ। এইয়া দেখিছেনে আপোনালোকে অৰুণাচলৰ পাহাৰ। বাইকৰতো প্ৰব্লেম নাই, বাট মোৰ এক্টিভা আৰু হণ্ডা ডিঅ'য়ে প্ৰব্লেম পাই আছে। গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ কম, অফ ৰোডিং নহয়। চব খাতাৰনাক দলং আছে ইয়াত দেই। আপোনালোকে আহিলে ভালকৈ চাই চিতি আহিব। দেখিছে ইয়াত দলং, তলত পুৰা পানী গৈ আছে। वाव, কি ধুনীয়া জাগা চাওক। অ'কে গাইজ, আহি ৰখিছিলোঁ অলপ, চবে ফটোশ্বুট কৰি আছে ইয়াত। মিৰ্জা কিবা কয় নেকি? ইমান দূৰ আহিলে ভাল লাগিছে নে আহি? ভাল লাগিছে আহি পেলাই। ৰাস্তা কেনে আছিলে মানে? ৰাস্তাটো নতুন এটা এক্সপিৰিয়েঞ্চ আহিছে বাৰু ৰাস্তাটো। অফ ৰোডিং কিন্তু আমাৰ বাইকটো ভাল হ'ব লাগিছিল অলপ। বাইক মানে অলপ কষ্ট পাইছে স্কুটি বহুত কষ্ট পাইছে। অফ ৰোডতো পাবই বাৰু, একো নাই। আৰু ফ্ৰেছ হাৱা মানে কিবা এটা লাগি আছে, কিবা এটা ভাল লাগিছে মানে আহি পেলাই। ৰ'দ পৰিছে যদিও মানে ঠাণ্ডা মইশ্চাৰটো আছে। Odip, say hi. Say hi to everyone. Hi. এয়া চাওক আপোনালোকে, কি ধুনীয়া লাগিছে চাই। স্বৰ্গপুৰীটো বেচিকেলি এটা আসাম আৰু অৰুণাচল বৰ্ডাৰ হয়। আহি ভাল লাগিছে, বহুত ভাল লাগিছে। আপোনালোকে আহিব পাৰে। এয়া চাওক, 360 ভিউ এটা দি দিছোঁ, চাই লওক। বহুত ৰ'দ পৰিছে, জ্বলি গৈছে পুৰা চকু। আমি খোজকাঢ়ি গৈ আছোঁ এতিয়া। আমি 3জন, মই, অজয় আৰু লাচিত দা পিছফালে আহি আছে। সিহঁতে বাইক লৈ আগত গ'ল। এতিয়া চাওঁ কোনফালে ৰাস্তাই নামিব লাগে। এতিয়া এইখিনি পাৰ হ'বলৈ জোতা খুলিব লাগিব। জোতা লগাই আহিছিলোঁ, জোতাটো খুলি লওঁ আৰু হাতত লৈ লওঁ। পেণ্টটো কুচাই লওঁ। পানী বহুত স্পীড গৈছে। আপোনালোকে পানীৰ ধাৰৰ চাউণ্ডটো শুনিব পাৰে। মই একবাৰ শুনাই দিছোঁ। We love nature, we love mountain, we love hill.
কুশল আৰু মিহিৰ দাহঁতে ক'ত গৈ জানো ৰখিলে সিহঁতক বিচাৰি বিচাৰি গৈ আছো আৰু এতিয়া আগফালে অৰুণাচলৰ পাহাৰ আৰু প্লাছ আপোনাৰ নদী বৈ আহি আছে নদীৰ ঠাণ্ডা ঠাণ্ডা হাৱাবিলাক গাত লাগি আছে বাট ভৰি পুৰা পুৰি আছে তলত শিল বালিবিলাক পুৰা গৰম হৈ আছে আৰু বাট এইবিলাক একো নাই পাহাৰত আহিছে যেতিয়া এইবিলাকতো হ'বই আৰু এনেকা নেচাৰ চোৱাৰ পিছত আৰু এইবিলাক একো ফৰক নপৰে মানে গম পাইছে আৰু মনৰ ভাৱনা কি বুজাব বিচাৰিছো আপোনালোকক বাইক এটা ইপিনে থৈ তেওঁলোকে ইফালে গৈছে আমাৰ জ্যোতিৰঞ্জন দা ওপৰত ৰখি আছে After a long time we reach our destination. Here is the you can see. Oh my god. Okay guys, আমি আপোনাৰ ওলাই দিওঁ আৰু টাইম বহুত হৈ গৈছে সবে গা চা ধুলো এনজয় কৰিলো অলপ চাইছে আপোনালোকে ভিডিঅ'ত সবে গা ধুই এতিয়া কাপোৰ পিন্ধাই নাই তেনেকৈ আছে ওলাই দিওঁ অলপ 360 ভিউটো আকৌ এবাৰ দেখাই দিছোঁ আপোনাক ইপিনে পুৰা বৰষুণ দিব চাগে ডাৱৰীয়া হৈ গৈছে মেঘে গৰজি আছিলে দেখাল নদীটো আৰু এবাৰ দেখুৱাই দিছোঁ আপোনালোকক চাওক নদী আপোনালোকে আহিব পাৰে বহুত ভাল লাগিলে তো ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ আৰু লগ পাম আকৌ এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে চাই থাকক চাইনিং অফ পিচ জয় অসম